তো গাইজ চাইকেলখনৰ চাবিটো হেৰাই থাকিল এতিয়া আমি খুলিব পৰা নাই তো এনেকৈ শিলগুটি দি মাৰি থকা হৈছে বহুত বাৰ চেষ্টা কৰিছোঁ কিন্তু হোৱাই নাই তো ময়ো একবাৰ মাৰি চাম আৰু মানে আনছে তাই আমি দুনাকি খোজকাঢ়ি আহিলো হা কি 3, 2, 1. হাই হেল্ল' নমস্কাৰ এণ্ড ৰাকেশ ৰাফৰ ব্লগৰ সৈতে সকলোকে স্বাগতম জনাইছোঁ আৰু গুড ইভিনিং আমি এতিয়া ফুৰিব গৈ আছোঁ মানে ৰাস্তাৰ ফালে আজি খোজকাঢ়ি যাম আৰু বহুত দিন ধৰি মই ভিডিঅ' দিব পৰা নাই বেলেগ মানে অসুবিধাৰ কাৰণে ভিডিঅ' দিব দিয়া নাই তো আজি ব্লগটো আৰম্ভ কৰিম বুলি ভাবিছোঁ তো গাইজ আপোনালোকে বেয়া নাপাব আৰু আজিৰ ব্লগটো আৰম্ভ কৰিছোঁ ধুনীয়াকৈ এতিয়া মই যাব ওলাইছোঁ দোকানৰ ফালে খোজকাঢ়ি গৈ আছোঁ ইমান ধুনীয়া সেউজীয়া পথাৰ আপোনালোকে নিশ্চয় দেখিব পাইছে আৰু আগত বন্ধু এজন ৰখি আছে মোক দীপাংকৰ ৰাভা তো তেখেতকো লগ কৰি যাম তেখেতকো মানে খোজকাঢ়ি আহা বুলি কৈছে তো বলক তো গাইজ দীপাংকৰ ৰাভা আপোনালোকে নিশ্চয় দেখিব পাইছে তাই আহি মানে বৰশীত ব্যস্ত মই আহি নাপাওঁ বুলি ভাবিছিলোঁ বাবু কেইটা বুলি মাছ হা হিচাপ কৰা নাই তো দীপাংকৰ কেইটা বুলি আৰম্ভহে তো গাছ এনেকুৱা সৰু সৰু মানে খাল বিলত ধুনীয়াকৈ মাছ থাকে তাকে মানে হেৰি কৰি আছে আপোনালোকে নিশ্চয় দেখিব পাইছে মাছ চা মাছটো দেখা একদম থুলিৰ লগতে সমান হৈ আছে মাছ তাতে লাগি ধৰিছে নেকি হ'ল দে আৰু নহ'লি এতিয়া মাছ নাপায় আৰু এতিয়া তো গাছ আমি এইফালে এনেকৈ ঘূৰি যাম এনেকৈ ধুনীয়াকৈ গৈ 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 সেইখন আমাৰ ডাঙৰ চক হয় সেই চকতে ধুনীয়াকৈ আবেলি আড্ডাটো দিওঁ আমি তো আমি এতিয়া গৈ আছোঁ আড্ডা মাৰিব এইখন ৰাস্তাৰে দুয়ো কাষে ইমান ধুনীয়া ধাননি আৰু মাজেদি ইমান ধুনীয়া ৰাস্তা এখন আছে তো খুবেই বেছি ভাল লাগে মানে আবেলি ফুৰিব আহি এনেকুৱাকৈ আমি সদায় আহোঁ মানে কাম বন নাই আৰু কি আবেলি টাইমত আমি এনেকুৱাকৈ সদায় আহোঁ তো গাইজ এই আমাৰ জেন কলেজৰ ষ্টুডেণ্ট এতিয়া আহি পাইছে এই 4:30 বাজিছে এতিয়াহে কলেজ ছুটি হ'ল নেকি मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूं আপি वाह क्या बात है ছোৱালী লৈ ঘূৰি আছা ইমান ধুনীয়া দামী বাইকখন লৈ ছোৱালী পিছত উঠাই কি কবি আৰু এতিয়া আহিবিনে নাই ফুৰিবা আহিবিনে নাই চাও দেচোন দে ঘৰত যাই লওঁ যা সোনকালে আগে যা আহিছ দে দে যা পটাপট তো গাইজ আমাৰ সদস্য এজন আহিবাৰ ধুনীয়াকে অমলিত ৰবা পুৰা আৰৱানা আনছে তাই আমি ধুনীয়াকে খোজকাঢ়ি আহিলো হা কি এই আৰৱান খান আৰু কিয় আনিব লাগে আমি খোজকাঢ়ি আহিছো মোৰ তুন্তিখন আনিব পাৰিলো হয় তো আমি নানিলো এই দোকানতে থৈ গ'লে হ'ল ব্লক তো গাইজ চাইকেলখনৰ চাবিটো হেৰাই থাকিল এতিয়া আমি খুলিব পৰা নাই তো এনেকে শিলগুটি দি মাৰি থকা হৈছে বহুত বাৰ চেষ্টা কৰিছো কিন্তু হোৱাই নাই তো ময়ো একবাৰ মাৰি চাম যদি কাম চলাম বুলি ভাবিছো কিন্তু হোৱাই নাই নাই ইউটিউবৰ লগত ফুৰি দিছা পাইছে না কাম নহ'ব যেন পাইছো হ'বতে ৰাখি দিম অৱশেষত মানে উইনাৰ হ'ল এজনে আমাৰ কপিল ৰাভা উইনাৰ হৈ গ'ল একদম ভাঙি চিঙি চুৰমাৰ কৰি দিল এতিয়া এই ভণ্টিজনে লৈ যাব এতিয়া ধুনীয়াকে চাইকেলখন মানে চাইকেলখন তাৰে হয় তো যাবা ভণ্টি ভালকে এইগিলা পেলাই দি চাইডত এইগিলা ৰাস্তাৰ মাজত থব নালাগে এই ল'ৰাকেইটা বহুত উৎপাতীয়া ল'ৰা হয় বল এতিয়া আমি সেইখন দোকানত যাম বাই বাই তো গাছ আমি এনেকে ধুনীয়াকে গৈ আছো তিনি পাণ্ডৱ বুলি ক'লেও ভুল নাই
তিনি বন্ধু ধুনীয়াকে আবেলি খোজকাঢ়ি খুব বেছি ভাল লাগে আমি প্ৰত্যেক দিনে এনেকে আমি মানে আহোৱে মানে খোজকাঢ়িব হয় নে নহয় তো কেনেকা লাগে এনে আবেলি খোজকাঢ়ি মজা ধুনীয়া না এই আৰু এই টাইমত আমাৰ কাম বন নাই এনে বেকাৰ ল'ৰা তো আমি এনেকে মানে ঘূৰি ফুৰো আৰু সদায় তো তই চাইকেলখন নানিলে ভাল হলা হয় চাইকেলখন আলি তুই ধুনীয়াকে আৰামত যাই আছা আৰু এতিয়া আমি তাকে এতিয়া আমি খোজকাঢ়ি আছো তই ধুনীয়াকে চাইকেল মাৰি আহি আছা আৰু এইবিলাক কি ৰাস্তাৰ কাষতে কি ডাঙৰ ডাঙৰ গাঁত খুন্দি থৈছে কিহৰ বা নেটৱৰ্ক টাৱাৰ লাইনৰ তো খুব ধুনীয়া লাগে আমাৰ এই সৌন্দৰ্যটো এইফালে ইমান ধুনীয়া পথাৰ প্লাছ পাহাৰ আৰু এনেকুৱাকে ৰাস্তাৰ কাষত এনেকে বগৰী গছ দেখাব পাব গাইজ তো আমি এনেকে ফুৰিব আহিলে বগৰী খাব পাম আৰু না কি হয় না নহয় হয় বুলি ক'ব লাগিব এনে মনে মনে গেলে নহব নহয় হৈ বৰ দি যাব লাগিব তেতিয়াহে মোৰো ভাল লাগিব কৈ তো গাইজ আপোনালোকে চাই থাকিব মোৰ ব্লগটো ধুনীয়াকে এনে আজি মানে নৰ্মেল ব্লগ আৰু এনে ফুৰিব অহাত বনাই দিলো তো মানে সেনেকুৱা কণ্টেণ্ট পোৱা নাছিলো তো আজি এনে ফুৰিব অহাতে বনাই দিলো তো আপোনালোকে চাই ভাল পাব আশা থাকিল আপোনালোকে ভিডিঅ'টো চাই থাকিব বুলি ৰচোন আগলৈ কি কি হয় আপোনালোকক দেখাই আছো ভিডিঅ'টো চাই থাকিব তো গাইজ আমি দোকান আহি পালো দোকান আহি পোৱাৰ লগে লগে পুৰা এন্ধাৰ হৈ গ'ল মানে যিহেতুকে আমি আবেলি ফুৰিব আহিছো তো গাইজ আমি দোকান আহি পালো আৰু এতিয়া এন্ধাৰ হৈ গ'ল এতিয়া আমি কিবা এটা খাম আৰু কেঁচা বুট খাই মেলি ধুনীয়াকে ঘৰলৈ উভতি যাম তো আপোনালোককো দেখাই আছো চাই থাকিব ভিডিঅ'টো তো গাইজ আমি এতিয়া দোকান আহি পালো দোকানৰ ভিতৰত ধুনীয়াকে বহি আছো তো আমাক বাইদেউ চাহ আনি দিছে এতিয়া আমি চাহ খাম ধুনীয়াকে আপোনালোকে নিশ্চয় দেখি গৈছে এইফালে চাহ আছে আৰু এইফালে বাইদেউ কিবা আমাৰ আটা পাৰিছে কি লাগে ডাঙৰটো দি কি কয় এইটো বমৰুটি তো গাইজ আমি তিনি পাণ্ডৱে এতিয়া চাহ খাব ওলাইছো বাইদেৱে আনি দিছে আমাক নিমকি আৰু চাহ তো আমি এতিয়া খাম খাই লৈ ঘৰত যাম এটাহে দি দুটা নালাগে তো গাইজ আমি চাহ খাম এই চাহ দেখোন কিবা আমি সদায় এনেকে চাহ খাবা হয় দোকানত কাম বন নোহোৱা ল'ৰা আৰু কি ধুনীয়া চাহটো আজি বহুত বেছি মিঠা খাই ভাল লাগছে কাৰণ মই মিঠা চাহ খাই বেছি ভাল পাওঁ আৰু এইটো নেমকি বাইদেৱে বনাইছে নিজে ইমান বেয়াও নহয় মজা এনেকে আবেলি চাহ খাব অহা মজাই বেলেগ তো আমি সদায় আহো আপোনালোকেও খাব যদি চাহ নাখায় কোনেও চাহটো খাই ল'ব ৰ'ব আগত চাহটো খাই লওঁ তো গাইজ আমি এনেকে ধুনীয়াকে চাহ খাই আছো আমি এতিয়া ছয়জন আছো গতিকে গোটেইখিনি মোবাইলত ব্যস্ত আৰু ময়ো মোবাইলতে ব্যস্ত হৈ আছো বৰ্তমান তো গাইজ আমি চাহ খাই আহিলো এই ৰাস্তাখন দেখা নাপায় টচটো মাৰ দি মানে গাইজ মই বেক কেমেৰাতে কৰি আছো মানে আন্ধাৰ হৈ গ'ল মানে ৰাস্তাখন দেখাই নাপাওঁ আৰু মই তো বেক কেমেৰাটো নামাৰে কিয়া তো গাইজ আমি এতিয়া যাই আছো আৰু সদায় মানে আমাৰ এনেকুৱা হয় মানে গধূলি হৈ যায় মানে 4টা মানত আহো এতিয়া 5টা 6টা এনেকে বাজি যায় তো আমি গোটেইকেইটা চাহ খাই আহিলো আপোনালোকতো অলপ দেখাব চেষ্টা কৰিলো চাহ খোৱা দৃশ্যখিনি মানে আমি সদায় 5টা 6টা এনেকে মানুহ লগ লাগি পেলাই সদায় যাওঁ তো সেয়া আৰু এতিয়া আমি ঘৰত যাই আছো ধুনীয়াকে মোৰ লগত আহিছে না আহিছে নে নাই আৰু এটা ক'ত গ'ল সোনকালে কি ইমান পিছত থাকা সোনকালে আহিব লাগে
তো গাইজ আমাৰ এনেকুৱা গাঁৱলীয়া জেগাত এনেকুৱা ভয় লাগে মানে ৰাতি এনেকুৱা টচ নোহোৱাকৈ খোজকাঢ়িবা কাৰণ সাপ চাপবিলাক ওলাই থাকে ন বহুত বেছি ভয় লাগে এতিয়া যাই আছোঁ আৰু ভিডিঅ'টো ইমান দীঘলীয়া কৰিব বিচৰা নাই মই তো বাই বাই দিওঁ নে কি বাই 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 বাই